মই জুবিন বাবাৰ ছোৱালী কাজলিয়ে কৈছো ৰাইজে প্লিজ মোক সাপোৰ্ট কৰিব যেহেতু মই আজিৰ পৰা মানে সোশ্যাল মিডিয়াত ফুল্লি এক্টিভ থাকিম আৰু যেহেতু মই প্ৰফেশন টেইলৰিং কৰো তাতো যদি মা লক্ষ্মী মাৰ্কেট মৰাণ মা লক্ষ্মী মাৰ্কেটত মানে কুহি টেইলৰিং বুলি আছে তাত আপোনালোকক যদি কাপোৰ কাস্টমাইজ কৰিব লাগে বা মেখলা চাদৰ কিবা সিলাই দিব লাগে ইয়াত আহি আমাক ভিজিট কৰিব আমি এনি টাইম এভেইলেবল থাকিম এই যেতিয়া ওলাই আহিছিলে জুবিন দা ঢুকুৱাৰ পাছত তেতিয়াই মই গম পাইছিলোঁ যে এই নিজৰ ফেচ ভেলুটো বঢ়াবৰ কাৰণে ওলাই আহিছে যদি ইমানেই জুবিন পাপা চিঞৰি আছা তেতিয়াহ'লে ঢুকুৱাৰ আগত ক'ত আছিলা জুবিন দা জীয়াই থাকোঁতে তুমি বিয়া হৈ গ'লা জুবিন দাই গমো নাপালে সেইবোৰ কিয় কৰিছিলা এতিয়া জুবিন দা ঢুকুৱাৰ পাছত যে ফেম ল'ব আহিছা আমি অসমৰ মানুহ মূৰ্খ নহয় বুজিছা হা এটা এডভাৰটাইজমেণ্ট কৰিব আহিছা জুবিন পাপা কৰি পেলাই আমি তোমাক জুবিন দাৰ ছোৱালী হ'লেও আমি তোমাক ছোৱালী বুলি নাভাবোঁ কাৰণ জুবিন দা জীয়াই থাকোঁতে তুমি নাছিলা ওচৰত জুবিন দাই কৈছিলে যে এজনী মোৰ ছোৱালী আজিৰ পৰা বুলি কিন্তু জুবিন দা কোৱাৰ পাছত তুমি কি কৰিলা ভালদৰে পঢ়া শুনা নকৰি পলাই গুচি গ'লা বা বিয়া হৈ গুচি গ'লা কিবা কাৰণত গুচি গ'লা মই নাজানো কিন্তু জীয়াই থাকোঁতে নাহিলা কিয় মোক এইটো লাগে মোক এইটোৱে এনচাৰ লাগে জুবিন দা জীয়াই থাকোঁতে জুবিন দাৰ ওচৰত নাহিলা কিয় আৰু এতিয়া টেইলাৰিং কৰে নেকি তাই প্ৰফেশ্যনটোক এডভাৰটাইজমেণ্ট কৰিব আহিছে এতিয়া নিজৰ ফেম ল'ব আহিছে আমি মূৰ্খ নহয় ভণ্টি বা বাজনী দেই জুবিন পাপা কৈ পেলাই এতিয়া ফেম লৈ লাভ নাই আমি ইমান মূৰ্খ নহয় জুবিন পাপা কথা ক'বলৈ আহিছে এতিয়া জুবিন দাৰ গোটেইখিনিয়ে ল'ৰা ছোৱালী আমাৰ গোটেই অসমৰ গোটেই ইণ্ডিয়াৰ মানুহ ল'ৰা ছোৱালীখিনিয়ে জুবিন দাৰ ল'ৰা ছোৱালী এতিয়া তুমি অকল জুবিন পাপা চেলাই থাকিলে নহ'ব বুজিছা জীয়াই থাকোঁতে আহিব লাগিছিল তেতিয়াও আমি তোমাক সন্মান কৰিলোহেঁতেন জুবিন দাৰ ছোৱালী হিচাপে আমি বহুত সন্মান কৰিলোহেঁতেন এতিয়া নকৰোঁ আমি বেলেগে কৰে নকৰে জানো মই নকৰোঁ এডভাৰটাইজমেণ্ট কৰিব আহিছে